তেতিয়াহ'লে মোক এৰি যোৱাৰ সিদ্ধান্ত ল'লি। আজিৰ পৰা মই অকলশৰীয়া হ'লো আৰু দে। তেনেকৈ কিয় কৈছ? মাক তোৰ ভৰসাতে এৰি থৈ গৈছো। মই বহুত ভাগ্যৱান। মোৰ জীৱনত তোৰ দৰে এজনী বান্ধৱী আছে। এইটো ল। বান্ধৱী হিচাপে তোৰ বিয়াৰ দিনা উপহাৰ দিবলৈ মোৰ হাতত আৰু একোৱে নাই। কাণফুলি এযোৰ আছে, পিন্ধিবি, মোৰ ভাল লাগিব। তই বিয়া হৈ গ'লেও মই তোৰ ওচৰত সদায় আছো। কি কাম কৰিলি তই এইটো? মা, চোৱাহিচোন তোমাৰ মৰমৰ ল'ৰাই কি কৰিলে। দেখিছা, ই বিয়া পাতি আহিছে। অহি, তই এইবোৰ কি কৰিলি? তোৰ পৰা মই এইটো আশা কৰা নাছিলো। বহুত ডাঙৰ কাম এটা কৰি পেলালি তই। আমাৰ কথাটো এবাৰো নাভাবিলি? এই ঘৰখনৰ বোৱাৰী এনেকৈ আহিব? আমাৰ এতিয়াও সময় আছে। তই ঘৰৰ বাহিৰে বাহিৰে তাইক লৈ যা। তোৰ পৰা আনিছিলি তই তাতে থৈ আহে। বা, এইটো অসম্ভৱ কথা। অগ্নিক সাক্ষী কৰি তাইৰ কপালত সেন্দুৰ দি আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছো। বাদ দে, এইবোৰ কথা বাদ দে। আজিকালি এইবোৰ কোনো ডাঙৰ কথা নহয়। মই যি কৈছো তই সেইটোৱে কৰ। যা, তাইক থৈ গৈ যা। মোক ক্ষমা কৰি দিবি। তোমালোকে যি ক'লেও বা কৰিলেও মই তাইক এৰিব নোৱাৰিম। মই চব বুজাই আছো বা। কি বুজাবি তই? এজনী থাৰ্ড ক্লাছ ছোৱালী আনি তই ঘৰ সোমাইছ। তোৰ মগজটো ঠিকে আছেনে? হে ভগৱান, ই পাগল হ'ল নেকি? জুলিৰ দৰে ইমান ভাল ছোৱালীজনীৰ কথা চিন্তা নকৰি তই এই চুৰজনীক বিয়া কৰাইছ? ই চব শেষ কৰি দিলে মা। ই চব শেষ কৰি পেলালে। ঘৰৰ পৰা আঁতৰাই নে? বহুত ডাঙৰ ঘটনা ঘটি যাব নহ'লে। ইমান সাহস? এই বেটি আমাৰ পৰা চুৰ কৰি আকৌ আমাৰ ঘৰৰ বোৱাৰী হোৱা সপোন দেখিব? তই এইবোৰ কি কৰিছ? মা, দেখিলানে? সি আজি মোক এই থাৰ্ড ক্লাছ ছোৱালীজনীৰ কাৰণে মোক এনেকে ক'ব পাৰিলে? মোক আৰু কি ক'বলৈ বাকী থাকিল? জুলিৰ পৰিয়ালটো আগততো আমাক লাজ দিলিয়ে। এতিয়া ইয়াৰ বাবে তোমাৰ কথাৰো কোনো ভেলু নাথাকিল। আৰু এই অদ্ভুত কামটো কৰি আজি আমাৰ ৰাত তই গুৰিতে কাটিলি। চাবা, মই জানো যে মই কোনো পাপ কৰা নাই। কোন চোৰ কোন ডকাইত সঁচা মিছা বিচাৰ কৰিবলৈ মোৰ বৰ্তমান চাকৰি জীৱনৰ অভিজ্ঞতাই যথেষ্ট। আৰু তাই যি কৰিছিল সেয়া বাধ্যত পৰি কৰিছিল। কিন্তু এতিয়া তাই সলনি হ'ল আৰু এতিয়া তাই মোৰ পত্নী।